গাইস আজি ব্লগটো এই বাহনী পাছফালে একেবাৰে এইফালে হ'ল নদী আছে ওচৰলৈকে যাম নদী আছে নে নাই নাজানো পানী আছে নাই নদীত আহিছোহে আৰু গোটেই হাবি জংগল দেখিছেনে সেউজীয়া আমি আহিছো মুনা এটা লৈ কাইলে যিহেতু উৰুকাত 100 কিমানটা মাঘ বিহু উৰুকা তাকে কৈছো বহাগ বিহু বুলি কৈছে মাঘ বিহু কি বনাব লাগে 100 কিমানটা সবজি 100 এটা সবজি সেইকাৰণে আমি কি কয় বুটুলিব আহিছো এইটো চেকমা গছটো এইটো নহয় জানো চেকমা বুলি কয় যে এই গছটো কাট থকা এইখিনি ঢেকিয়া ইমান ধুনিয়া ঢেকিয়া গোটেই দেখিছেনে হাবি জংগলে আহি আপোনালোকক মই দেখুৱাইছো লগতে আপোনালোকেও চাই যাব আমাৰ গাঁৱৰ পৰিৱেশ টাউনত কিনিব পায় গাঁৱত ধুনীয়াকৈ আহি থাকিলে একেবাৰে বিচাৰি বাইদেউহঁতে শাক বিচাৰিছে মই লগত আহি ভিডিঅ'টো বনাই দেখুৱাইছো আহিও ভাল লাগে পথাৰত এইফালে এনেকৈ সেইফালে এজনী হাবিত এতিয়া গৈ আছো তাৰ পাছত কিমানটা শাক পালো দেখুৱাম 100 এটা বুলি কয় খাব লাগে বুলি তাৰ ভিতৰত তিতা কেলা থাকিব বজাৰৰ বস্তু সব সবজি থাকিব ৰঙালাও আলু সব আদি কৰি মিক্স কৰি কিমান কেটা পাং আজি আহিছো জুক ওলাব নিক আৰু কচু থুই যে কিমান ধুনীয়াকৈ ওলাই আছে মই ইয়াৰ পৰা যেতিয়া যাম একেবাৰে ঢেকিয়া মুঠি আৰু কচু বুলি ক'লে সেই কচু দেখিছেনে এনেকৈ কচু একেবাৰে এই কুহুটোহে লৈ খাবলৈ আৰু মানিমুনি দেখিছেনে মানিমুনি ক'বলৈ ভাষা নাই কাৰোবাৰ হেন্দালি দি থৈছে বোলে কিবা এইটো ৰুইছে পথাৰত আৰু পথাৰ দেখিছেনে আমি আছিলো সেইটো গছৰ আপোনালোকে দেখিছে না ইফালে এতিয়া আমি ইটো সাইডত আহি গলো একে ডাঙৰ গছৰ মাজত সবজি বিচাৰিবলৈ লোকেল সবজি গছটো কোনটো এইটো কি হয় এইটো চেকমা যে এনেকৈ এই কাইটটো গছ আৰু মাজত সেইটো কোহটো চেকমা এটা খাবলৈ বহুত ভাল একেবাৰে মস্তি এইটো মানে এনেকৈ গছ বহুত আছে এইখিনি গছ মই যাওঁতে একেবাৰে ঢেকিয়া চেকমা কচুথুৰি সেয়ে কৈছোঁ লৈ যাব লাগিব আমি 3 জনী আহিছোঁ এজনী দুজনী সেইফালে 3 জনী আপোনালোককো ভিডিঅ' কৰি দেখালোঁ ঘৰত গৈ কিমানটা সবজি পাইছোঁ দেখাম এতিয়া মই শাককেইটা চাই ল'ম অকণমান পাছত লগ পাই আছোঁ হেল্ল' গাইজ আজি হ'ল গৰু বিহু এই ল'ৰাকেইটা বৰষুণ এনেকুৱা ডাঙৰকৈ দি আছে এবাৰ বিহু যেন লগা নাই আমাৰ ইয়াত বেলেগত কেনেকুৱা হৈছে নাজানো বিহু একেবাৰে বহুত বেয়া এয়া মোৰ ল'ৰাটো এতিয়া বৰষুণত মানে একেবাৰে ভৰিটো বোকা লাগিলে বুলি এই ধুই চপল মানে টাউনত থাকি গাঁৱত আহি অকণমান বোকা লাগিলে মানে এয়া আমাৰ 2 নম্বৰ বৰ্জনা গৰু চাক বনাই আছে মোৰ ডাঙৰ ল'ৰাটো ছাতি লৈ এই বৰ্জনা ভাগৰ সৰু ল'ৰা এনেকৈ মই আপোনালোকক যিমান পাৰিছোঁ দেখুৱাইছোঁ কিন্তু গৰু গা ধুৱাওঁতে নোৱাৰিলোঁ যিহেতু নদীত গৈ কিনি গৰু চাক কৰি নিয়মটো কৰিছেগৈ মই ঘৰতে থাকিলোঁ আৰু বহুতখিনি কিবা কিবি দেখাবলৈ থাকিলেগৈ এয়া কিমান ধুনীয়া লাগে চাক গোটেই ৰং মানে শাকখিনি বিধৰ চিলাই আৰু এইপিনে চাক গৰুকেইটা আছেই বৰষুণ বহুত ডাঙৰকৈ দিছিলে অকণমান চিপকৈ এতিয়া কমিছে এইফালেও গৰু
মানে দুটা ঘৰ অকণ ভাগ হ'ল, সেইকাৰণে ইফালে এইকেইটা আছে, আকৌ এইফালেও আছে। এইটো হ'ল পকা ভঁৰাল, তলত এনেকৈ আৰু ওপৰত ভঁৰাল হয়, তলত এনেকৈ। সেই সুবিধাত ধৰ মই এতিয়া নিজে অকণমান বেক কেমেৰা কৰি অকণ দেখুৱাই লৈছোঁ। মানে কথা ক'বলৈ মানে যিহেতু ল'ৰাকেইটা ইমান চিঞৰি বাখৰি আছে। এয়া ভঁৰাল আমাৰ এনেকৈ যিমান পাৰিছোঁ। আৰু এয়াও বেলেগ হৈ থকা জাজলী ঘৰ। আৰু আমাৰ মানে মানুহজনৰ ঘৰতো সেই টিং চিং ৱাল মানে এইখিনি গোটেই ইটা গাঁঠিব আছে। আৰু এয়া চাক ল'ৰাকেইটা দুইটাকে মাহ হালধি সানি, সৰুটোৱে মানে বাইদেউ ভাগৰ জাজলী ইমান কি কয় কন্দা নাই। আমাৰটোৱে মানে মুখতো এটা দুটামান কামুৰি খাইছে, দেখিছে নহয়। ইয়াৰ ওচৰতে জাজলীও গা পা ধুই লৈছে মাহ হালধি সানি। আৰু ল'ৰাটো মানে বহুত কান্দিছেগৈ, মানে আপোনালোকে দেখি থাকিব। তাৰপাছত মানে তাই বেয়া পাইছে এইবোৰ সানি দি, কি সানি দিলে বুলি। সেয়া অকণমান আপোনালোকক এই দেখিছে নহয় কিমান বেয়াকৈ। এতিয়া হ'ল ডাঙৰ ল'ৰাটো সেনেকৈ নিজে যিমান পাৰিছে মাহ হালধি বছৰ মূৰত এবাৰ লগাই মেলি গা ধোৱা নিয়ম গৰু বিহু। আৰু এইপিনে শাককেইটা আমি যে বুটলিছিলোঁ, বহুতখিনি শাক কাটিলেও মই এইখিনি নাম নাজানো। এইটো বেতগাজ বুলি কয়। ইয়াৰ চুচি কিনি ভিতৰ কুঁহুটো খাব লাগিব। আৰু কি কয় এইটো কিবা খুতুৰা পাত হয়। তাৰপৰা ইয়াত কচু আছে, আৰু চেক মৰাটো আছে, আৰু সৰু বেঙেনা সেই জাত, আৰু কি আছে, আৰু বহুতখিনি পাত হয়, মানে নামকেইটা নাজানো মই। আৰু এটা পাত ওলাইছোঁ, আপোনালোকে চাব দেই। মানে অকণ কাঁইট থাকে, সেইটো কাঁইট পোখা বুলিও সেনেকৈ নিচিনা কয়। আপোনালোকক দেখুৱাইছোঁ। এই তলত মানে আছে বহুতখিনি নাম নাজানো, মানে নামত আৰু এতিয়া 101টা বুলি 101টাটো নাপায়। সেইকাৰণে আমলই টোপ যে আমলই টোপটোৱে এই কাঁইট পোখাটোৰ কথা কৈছিলোঁ। এইটো কোনে কোনে খাই পাইছে কয়। এইটো কাঁইট পোখা সেনেকৈ লতা নিচিনা বগাই কাঁইট অকণমান থাকে, সেইটো বেলেগ এটা শাক হয়। এইখন মানে গৰু বিহুৰ দিনা শাকত মানে দি খোৱা নিয়ম। যেনেকৈ হওক এডাল হ'লেও আমি 3ডাল মানে পালোঁ আগ। তাৰপিছত সেয়া আপোনালোকক দেখুৱালোঁ। আৰু মানে সেয়া কৈ আছিলোঁ যে এইফালে আলু চালু, ৰঙালাও, কি কয় তিতাকেৰেলা চব সেয়া কথাখিনি ক'লোঁ। আৰু এইপিনে এতিয়া মই সাজৰ বাতি মাহ সজাই থৈছে ধুনীয়াকৈ তলত বাতি। এইখিনি আমাৰ নিয়ম। এইটো ঢাৰিত চাদৰখন পাৰি সেনেকৈ কলপাত অকণ দি চাকি এনেকৈ। আৰু মোৰ ডাঙৰ ল'ৰাটো ধূপডাল জ্বলাব দিলোঁ, মই ভিডিঅ' অকণ কৰি ল'লোঁ। আৰু কি কয় কথাখিনি আপোনালোকে সৰু সৰুকৈ শুনিব পাৰে। এয়া শাহু মায়ে সাজখিনি আমাৰ এনেকৈ কলহৰ পৰা বাকি লয়, আৰু লাহে লাহেকৈ ভাতটো যে হেঁচি দিয়ে, তেতিয়া সাজকণ ওলাই আহে। তাৰপৰা কি কয় আপোনালোকক যিমান পাৰিছোঁ অকণমান দেখুৱাইছোঁ। আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা আৰু শ্বেয়াৰ কৰিব। যদি কোনোবাই এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ'টো চাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'ৰ মাজেদি কথাখিনি ক'লোঁ। এয়া সাজ চকাৰ পিছত এই দেখিছেনে সাজ, এতিয়া কাঁহৰ বাতি দি শাহু মায়ে ধুনীয়াকৈ এটা এটা বাতিত দি যাব। তলত কলপাত পাৰিব লাগিব, আকৌ বাতিটোৰ ভিতৰতো এনেকৈ কলপাত অকণ অকণকৈ দি যাব লাগিব। এয়া চব সজাই দিলোঁ। আমাৰ এনেকৈ নিয়ম। ইয়াতে আমি সেৱা কৰিব লাগিব, নাম জান অকণমান গাব লাগিব গৰু বিহুৰ দিনা। এয়া এইফালে থাপনা মানে। তাৰপৰা সেই কি কয় সজাই লৈছে। এয়া মই অকণমান বেক কেমেৰা কৰি মই নিজকে অকণ দেখাই ল'লোঁ। মই মানে বহি শাহু মায়ে কি কৰি গৈছে চব দেখুৱাই গৈছোঁ। মই মানে চাই গৈছোঁ, আৰু পাছলৈ ময়ো শিকিব লাগিব। সেই সেনেকৈ আমাৰ মতা মানুহ কেইটা কি হয় সেনেকৈ চব। এয়া ল'ৰাটো বহি আছে। এইটো জাজলী সৰু ল'ৰা হয় আমাৰ ল'ৰাতকৈ, মানে আমাৰ ল'ৰাটো 5 মাহমান ডাঙৰ, সি অকণ সৰু। মানে আমাৰ কি কয় এতিয়া আমাৰ নিয়মত মৃতকে বুলি কয়। আমাৰ এতিয়া যিহেতু শহুৰোৱা নাই, সেইকাৰণে শহুৰবোৱাই পাওক বা আৰু আগৰ যিহেতু আমাৰ মাজত নাইকিয়া হ'ল, আমাৰ বংশৰ চবেই পোৱাকৈ সেনেকৈ। সেয়াই আপোনালোকক অকণমান দেখুৱালোঁ। এতিয়া ল'ৰাকেইটা দেখিলে এয়া আমি চবেই সেৱা কৰি ল'লোঁ যিহেতু বিহু। তাৰপাছত
আমি কি কয় বৃহস্পতিবাৰে যিটো গৰু বিহু পৰিছে আমি চাকিকণ লগালেও আমাৰ আকৌ শহুৰ দেউতাৰ নামত মংগলবাৰে আমি অহা মংগলবাৰে আকৌ চাকি গছ লগাম। আপোনালোকে এইটো যিমান পাৰিছোঁ সৰু মোকে যিমান পাৰি দেখুৱালোঁ। আৰু এতিয়া ল'ৰা দুটাকে আমি সাজ পানী অকণমান খুৱাম। যিহেতু সেন্তে খালে মৃত্যুকে খোৱা বুলি কয়, যিসকলে আহোমৰ জানিবই। মৃত্যুকৰ নামত দিয়া সাজৰ বাতি এতিয়া মোৰ ল'ৰাটোক খুৱাব লৈছে বাইদেৱে। চাওক ধুনীয়াকৈ মোৰ ল'ৰাটোক খুৱাইছে সেনেকৈ। আৰু কিয় জানো এতিয়া ল'ৰাকেইটাই অভ্যাস জানে আৰু নাখালেও মানে সেনেকৈ খুৱাই যে সিহঁতে ভগৱানে খোৱা নিচিনা আমি মানি লওঁ। একো নহয় ভগৱানৰ কৃপাত আজিলৈকে, আৰু বহুত বিশ্বাস সেন্তে খোৱা মানে মৃত্যুকে বোলে। আৰু ল'ৰাটো চা নিজে দাঙি লৈ মানে এয়া ভিডিঅ'টো সেই ল'ৰাকেইটাই কৰি দিলে, সেইকাৰণে অকণ ভালকৈও মানে লৰচৰ কৰি এতিয়া আকৌ বাইদেৱে অকণ খুৱাইছে। এয়া আপোনালোকক অকণমান দেখুৱালোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আৰু কিমান দিন থাকোঁ চেষ্টা কৰিম। আৰু বৰষুণ ইমান বেয়াকৈ দিছে, বিহু যেন লগা নাই। আপোনালোকৰ কেনেকুৱা হৈছে তাত বৰষুণ বতৰ নাজানো, আমাৰ ইয়াত কিন্তু বহুতেই বেয়া। এয়াই আজি ভিডিঅ'টো মই ইমানতে সামৰিব লৈছোঁ। নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই।